নমস্কাৰ পুনৰবাৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি আহি আছোঁ যোৰহাটত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94তম অধিৱেশনলৈ বুলি। আমি এতিয়া অধিৱেশনস্থলীত পাইছোঁহি। ইয়াত পাৰ্কিং কৰে, ইয়াতে আমি গাড়ী ৰখাই লৈছোঁ। চাওকচোন চবফালে গাড়ী আৰু গাড়ী। আমি মুঠ 7জন আহিছোঁ। এতিয়া যোনভাগ মেইন পতাকা সেয়া উত্তোলন কৰিছে, আমি ৰাস্তাৰ পৰাই চাইছোঁ আৰু এইফালে প্ৰচেছন হ'ব যিহেতু অকণমান চাই যাওঁ, তাৰপাছত ভিতৰলৈ বুলি যাম। সেইখন মূল গেটখন চাই যাওক। এতিয়া প্ৰচেছনৰ বাবে শাৰী পাতিছে। তাৰপাছত তেওঁলোকে যিবোৰ কৃষ্টি সংস্কৃতি দল আৰু যিবোৰ গাড়ী তেওঁলোকে সজাই পৰাই ৰৈছে সেইবোৰ নিব। আমি ইয়াতে ৰৈ অলপ চাই যাওঁ, আপোনালোকেও চাব লগত। এতিয়া প্ৰচেছন আৰম্ভ হৈ গ'ল। এতিয়া মূল ভাগত তেওঁলোকে লৈ গৈ আছে। চাওকচোন কিমান মানুহ, লাখ লাখ মানুহ ইয়াত সমবেত হৈছেহি। চাই যাওক আৰু আমিও ইয়াত ৰাস্তাৰ কাষতে ৰৈ চাই আছোঁ। গোটেইখিনি দিব নোৱাৰিম চাগে, যিহেতু মানুহ বহুত ভিৰ, মোবাইল ধৰি থাকিবলৈও অসুবিধা হৈছে। আমি আপোনালোকক যিমানকণ পাৰিছোঁ সেয়াই দেখাই গৈছোঁ আৰু। আমি 4টামান দল যোৱাৰ পাছত এতিয়া আমি মূল দুৱাৰেদি ভিতৰলৈ যাওঁ বুলি লৈছোঁ। এতিয়া এফালে বাইদেউৰ ছোৱালী, এফালে কল্পনা, গোটেইখিনি গৈছোঁ আৰু যিহেতু এডোখৰ পৰা অকণমান নামিবলৈও কষ্ট হৈছে। এতিয়া আমি গেটৰ ভিতৰলৈ সোমাই আহিলোঁ। এইফালে ব্ৰহ্মা আৰু নৰসিংহ এখন গাড়ীতে, তাৰপাছত এইফালে ৰাম, সীতা, লক্ষ্মণ। এতিয়া আমি মূল যোনটো ষ্টেজ তাত অলপ বহোঁ বুলি আহিলোঁ। ইয়াতে বহুত মানুহ অৱশ্যে বহিও আছে। আমি ইয়াতে লৈ অহা কিবা এটা খাই লওঁ। তাৰপাছত আমি এইফালে আহিলোঁ খাই বৈ বাণিজ্য মেলা চাওঁগৈ। এতিয়া আমি বাণিজ্য মেলা চাবৰ বাবে সোমাই আহিছোঁ। এইফালে চক ইমান ডাঙৰ পেঁপা, এখন জাপিৰ দোকান, চব ফালে কেৱল মানুহ আৰু চাৰিওফালে দোকান। এইফালে বাইদেউহঁতে কিবা লোটা ল'ম বুলি চাই আছে। এইফালে চব কি ধুনীয়াকৈ সজাইছে মানে তেওঁলোকৰ বস্তুবোৰ। এতিয়া আহিলোঁ আমি, এইটো টাৱাৰ বনাইছে, এয়া চালোহি। যিহেতু একো নোখোৱাকৈ গৈছিলোঁ, নিৰামিষ ভাতকে খাই ল'লোঁ। এতিয়া আমি কিতাপৰ দোকানত সোমাইছোঁহি। মই 2খনমান ল'ম। তাৰ পৰা ওলাই আহিলোঁ, ইমান ধূলি আৰু ইমান মানুহৰ ভিৰ। এতিয়া আহি আমি চুকাফা মিউজিয়ামত সোমালোহি, ওচৰতে বাৰু। কি ধুনীয়া শান্ত পৰিৱেশটো। এইফালে এতিয়া চাওক, আমিও ৰিলচ দুটামান বনাই মেলি ল'ম। এইফালে বাইদেউহঁতো আহি আছে। চুকাফা মিউজিয়ামত সোমালোঁ, কিন্তু তাত ফটো আৰু ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে আমি দেখুৱাব নোৱাৰিলোঁ। এতিয়া আহি চবেই চাহ খাই লৈছোঁহি। তাৰপাছত আমি ঘৰা ঘৰি হ'ম। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।